নমস্কাৰ বন্ধুসকল, আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ এটা বিশেষ ভিডিঅ', যিটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে 500 টকা জৰিমনা বচাব পাৰিব। আৰু যিসকল ব্যক্তিয়ে এতিয়ালৈকে এই কামটো কৰা নাই, তেতিয়াহ'লে তেওঁলোকে আজিয়ে কৰিবলৈ চেষ্টা কৰক। আৰু মই ইয়াত গোটেই ভিডিঅ'টোত আপোনালোকক দেখাই দিম কেনেকৈ কৰিব লাগে। একেবাৰে ইজি হয়, অন্যথা 30 দিনৰ পাছত আপোনালোকে আৰু 500 টকা ভৰিব লাগিব। টোটেল 1000 ৰুপিজ আপোনালোকে ভৰিব লাগিব। বলক তেতিয়াহ'লে ভিডিঅ'টো অতি সোনকালে আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে নিজৰ কম্পিউটাৰ বা মোবাইলৰ ক্ৰম ব্ৰাউজাৰ খুলি বা যিকোনো আপোনাৰ ইণ্টাৰনেট ব্ৰাউজাৰ খুলি তাত আপুনি ফাইলিং টাইপ কৰিব আৰু টাইপ কৰিলে আপোনাৰ এই পেজটো খোল খাব। এইটো হ'ল আপোনাৰ এটা ইনকাম টেক্স আপোনাৰ ৰিটাৰ্ণ ফাইল কৰিব পাৰে। ইয়াত ভিডিঅ'ত দেখুওৱাৰ ধৰণে ইয়াত আপোনাৰ দিয়া আছে লিংক আধাৰ। তো তাত গৈ আপুনি লিংক আধাৰ ক্লিক কৰিব। লিংক আধাৰ ক্লিক কৰাৰ পাছতে আপোনাৰ ইয়াত পান নম্বৰ আৰু আধাৰ নম্বৰ আপোনাৰ দিবলৈ আহিব। তো আপুনি পান নম্বৰ আৰু আধাৰ নম্বৰ ইয়াত দিব। দিয়াৰ পাছত আপুনি ভেলিডেট যিটো অপশ্যন দেখা পাব, যিটো সোঁ চাইডে কাষত আছে ভেলিডেট অপশ্যনটো, সেই ভেলিডেট অপশ্যনত ক্লিক কৰিব। আৰু এই ভেলিডেট অপশ্যনটো ক্লিক কৰাৰ পাছত আপোনাৰ এখন উইণ্ড' খোল খাব, যিখনত লিখা থাকিব পে'মেণ্ট ডিটেইলছ নট ফাউণ্ড ফৰ দিছ পান, মানে এই পানৰ এগেইনষ্টত কোনো পে'মেণ্ট কৰা নাই। যিহেতু অলৰেডি আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰাৰ ডেট আপোনাৰ লাষ্ট ডেট দিছিল 31 মাৰ্চ 2022, আৰু এতিয়ালৈকে যিসকলে কৰা নাই তেওঁলোকৰ পৰা এইটো ফাইনটো লোৱাৰ গভৰ্ণমেণ্টে ব্যৱস্থা কৰিছে। আৰু যদিহে 30 জুনৰ আগত নকৰে তেতিয়াহ'লে আৰু 500 টকা ভৰিব। টোটেল 1000 ভৰিব লাগিব। আৰু এই পেজখনত দেখুওৱাৰ ধৰণে কণ্টিনিউ টু পে' NSDL পৰ্টেল, আপুনি তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ তাত এখন আহিব নন TDS TCS, য'ত আপোনাৰ চালান নম্বৰ লেখা থাকিব ITNS 283, আৰু এই INS 283 তলত দেখিব য়েল্ল' কালাৰৰ এটা বুটাম দেখিব প্ৰচেছ বুলি, আৰু সেই প্ৰচেছত আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত আপোনাৰ এইখন উইণ্ড' খোল খাব, যিখন উইণ্ড'ত আপোনাৰ থাকিব টেক্স এপ্লিকেবল। ইয়াত আপোনালোকে দিব লাগিব 0021 ইনকাম টেক্স আদাৰ দেন কোম্পানীজ। তাৰ পাছত আহিব টাইপ অফ পে'মেণ্ট। টাইপ অফ পে'মেণ্টত আপোনালোকে দিব লাগিব 500 আদাৰ ৰিচিপ্ট, একেবাৰে লাষ্টত দিয়া আছে। আৰু তাৰ পাছত আহিব মোড অফ পে'মেণ্ট। ইয়াত মই আপোনাৰ নেট বেংকিং ইউজ কৰিছোঁ, য'ত আপোনাৰ HDFC বেংক ইউজ কৰিম। আৰু তাৰ পাছতে আপোনালোকে পান নাম্বাৰ আৰু এছেছমেণ্ট ইয়েৰ ভৰাব লাগিব। আৰু ইয়াত এই এছেছমেণ্ট ইয়েৰটো 2023-24 দিব লাগিব। তাৰপাছত ভিডিঅ'ত দেখুওৱাৰ ধৰণে আপোনাৰ ডোৰ নাম্বাৰ, ফ্লেট নাম্বাৰ, নহ'লে আপোনাৰ ভিলেজ গাঁও নাম্বাৰ। তাৰপাছত আপোনালোকে ইয়াত ভিডিঅ'ত দেখুওৱাৰ ধৰণে ফ্লেট, ডোৰ, ব্লক নাম্বাৰ, ফাৰ্মাচী, বিল্ডিং, ভিলেজ, গাঁও, পোষ্ট অফিচ, বা যদি আপোনাৰ চহৰত আছে তেতিয়াহ'লে আপোনাৰ কোনো লেণ্ডমাৰ্ক বা আপোনাৰ কোনো ষ্ট্ৰীট লাইন, ষ্ট্ৰীট লেণ্ড এৰিয়া, লোকেলিটি, ডিষ্ট্ৰিক্ট, আছাম, এই গোটেইখিনি এড্ৰেছখিনি আৰু লগতে ইমেইল আৰু মোবাইল নাম্বাৰ ভৰোৱাৰ পাছত আপোনাৰ এটা কেপচা ৱৰ্ডটো তাত একজেক্ট ভৰাব লাগিব। আৰু এইখিনি ভৰোৱাৰ পাছত আপুনি প্ৰচেছটো ক্লিক কৰিব। প্ৰচেছটো ক্লিক কৰাৰ পাছত আপোনাৰ পে'মেণ্ট অপশ্যনলৈ গুচি যাব। ইয়াত মই আপোনাৰ নেট বেংকিং ইউজ কৰিছোঁ, য'ত আপোনাৰ লেখা থাকিব টেক্স এপ্লিকেবল 021, টাইপ অফ পে'মেণ্ট 500 ৰুপিজ, আৰু আপোনাৰ নেট বেংকিং HDFC বেংক আৰু বাকী ডিটেইলছখিনি এবাৰ শুদ্ধকৈ চেক কৰি ল'ব। আৰু চেক কৰি লোৱাৰ পাছতে আপোনালোকে তলত গৈ আই এগ্ৰী আৰু অপশ্যনখিনি পঢ়ি ল'ব পাৰে। আৰু তাৰপাছত আপোনালোকে ছাবমিট টু বেংক কৰিব। ছাবমিট টু বেংক কৰাৰ পাছত আপোনাৰ বেংকিং যিটো ছাইট, বেংকিং ছাইটলৈ অট'মেটিক গেটৱে থ্ৰুদি আপুনি গুচি যাব। আৰু তাৰ পাছতে যোৱাৰ পাছতে আপুনি তাত আপোনাৰ বেংকৰ ইউজাৰ নেম, ID, পাছৱৰ্ড গোটেইখিনি দিয়াৰ পাছত এনেকৈ এখন আপোনাৰ উইণ্ড' অ'পেন হ'ব।
আপোনাৰ এইখন আহিব পে'মেণ্ট অফ ডাইৰেক্ট টেক্স। মই ইয়াত HDFC বেংক ইউজ কৰাৰ কাৰণে HDFC বেংকৰ ছাইডত এখন পে'মেণ্ট অফ ডাইৰেক্ট টেক্স দেখাইছে। আৰু তাত গৈ আপোনালোকে যিটো আদাৰ্ছত যাব বা আদাৰ্ছত গৈ 500 টকা তাত ভৰাই তাৰ পাছতে আপোনালোকে কণ্টিনিউ কৰিব লাগিব। এয়া চাওক 500 টকা ভৰাইছোঁ। তাৰপাছত কণ্টিনিউ কৰি কনফাৰ্ম কৰিব। কনফাৰ্ম কৰাৰ পাছত আপোনাৰ মোবাইলৰ আপোনাৰ এটা OTP আহিব, যিটো আপোনাৰ বেংকৰ একাউণ্টৰ লগত যিটো মোবাইল নম্বৰ এড কৰা আছে তালৈ এটা আপোনাৰ OTP আহিব, আৰু OTPটো ভৰাই দিয়াৰ পাছতে আপোনাৰ প্ৰচেছটো কমপ্লিট হৈ যাব। আৰু প্ৰচেছটো কমপ্লিট হোৱাৰ পাছত আপোনালোকে পে'মেণ্ট যিখন ৰিচিপ্ট সেইখন আপোনাৰ ডাউনলোড কৰিবলৈ অপশ্যন থাকিব। এয়া চাওক মই ডাউনলোড কৰি দিছোঁ। এনেকৈ ডাউনলোড কৰিব পাৰে, PDF ফাইলত অট'মেটিক জেনেৰেট হ'ব। যদি আপোনালোকৰ কিবা কাৰণত কণ্টিনিউ টু পে' NSDL পৰ্টেল এই যদি অপশ্যনটো নাহে, তেতিয়াহ'লে আপোনাৰ ইয়াত থকা চাওক মই দেখুৱাৰ দৰে ইয়াত এটা লিংক দিয়া আছে। এই লিংকটো দেখিছেনে? এই লিংকটো আপোনালোকে ছিলেক্ট কৰি অল ছিলেক্ট কপি কৰি আপোনালোকে ক্ৰম ব্ৰাউজাৰ বা আপোনাৰ যিকোনো ব্ৰাউজাৰত আপোনালোকে এইটো পেষ্ট কৰিব। যিটোত দেখা দিব https:/online-service গোটেই লিংকটো আপোনালোকে কপি কৰি তাত আপুনি পেষ্ট কৰিব। পেষ্ট কৰাৰ লগে লগে আপোনাৰ পে'মেণ্ট গেটৱে যিখন আপোনাৰ চালান পে'মেণ্ট ফৰ টিন এইখন আপোনাৰ আহিব, য'ত আপুনি NSDL যিটো প্ৰচিডিউৰ মই আগত আপোনালোকক কৈছিলোঁ সেইটো প্ৰচিডিউৰত গৈ আপোনালোকে ইয়াত পে'মেণ্ট কৰিব পাৰে। আজিলৈ আহোঁ। এতিয়ালৈকে যদি আপোনালোকে পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰা নাই, আজিয়ে কৰক, নহ'লে আৰু 500 টকা ভৰিব লাগিব। সোনকালে কৰক। আৰু যদি ভিডিঅ'টো চাই যদি কিবা উপকৃত হৈছে বুলি ভাবিছে, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আগুৱাই নিয়াত সহায় কৰে যেন। ধন্যবাদ।